মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী আমাৰ বৰ্ষৰ সামৰণি অনুষ্ঠান আজি দ্বিতীয় দিনৰ আমাৰ সাংস্কৃতিক শোভাযাত্ৰা চলি আছে আৰু এই সাংস্কৃতিক শোভাযাত্ৰাত মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী এই বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলবিলাকে ইয়াত অংশগ্ৰহণ কৰিছে সকলো ৰাইজ আজি ওলাই আহিছে এখন মহাবিদ্যালয়ৰ এই 25টা বছৰ ঐতিহাসিক দিনটো সাক্ষী হ'বৰ বাবে আৰু এই 25 বছৰীয়া এই পৰিকল্পনাৰ এই ৰূপালী জয়ন্তীৰ দিনকেইটাতে আমি পৰিকল্পনা কৰিছোঁ যে আহি থকা 50 বছৰ এখন মহাবিদ্যালয় আমি আগুৱাই লৈ যাব লাগিব এইখন মহাবিদ্যালয় এটা বৃহত্তৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ দিশত আগুৱাই লৈ যাবৰ কাৰণে প্ৰচেষ্টা হাতত লৈ আছে এখন মহাবিদ্যালয় ভৱিষ্যতে যাতে ইয়াতে স্নাতকোত্তৰ শ্ৰেণী আৰম্ভ কৰি ছাত্ৰ ছাত্ৰীসকলক স্নাতকোত্তৰ ডিগ্ৰী ল'ব পৰা ব্যৱস্থা যাতে কৰিব পাৰে তাৰ কাৰণে ৰাইজেও সকলোৱে আশা কৰি আছে আমিও চিন্তা কৰিছোঁ যে আহি থকা 50 বছৰীয়া পৰিকল্পনাত আমি তেনেধৰণে মহাবিদ্যালয়খনক আমি আগুৱাই লৈ যাম এখন মহাবিদ্যালয় আজি ভাৰতবৰ্ষৰ ভিতৰতে অসমৰ ভিতৰতে নহয় ভাৰতবৰ্ষৰ ভিতৰতে এখন জাকত জিলিকা মহাবিদ্যালয় যাতে হয় বৰহাটৰ এটা বৃহত্তৰ অঞ্চল যিটো অঞ্চল আজি সকলোৱে পিছপৰা বুলি কয় সেই অঞ্চলটোৰ এখন মহাবিদ্যালয় যাতে সদায় ইয়াত জিলিকি থাকে এখন মহাবিদ্যালয় যাতে ইয়াৰ প্ৰকৃত মানৱ সম্পদ সৃষ্টি কৰি পঠিয়াব পাৰে আৰু সেই মানৱ সম্পদে যাতে বিশ্বৰ বিভিন্ন প্ৰান্তত দবদবাই থাকিব পাৰে তেনেধৰণৰ চিন্তাৰে ভৱিষ্যতে এখন মহাবিদ্যালয়ক আগুৱাই দিবৰ কাৰণে চিন্তা আছে এই সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে আজি মুকলি সভা অনুষ্ঠিত হ'ব মুকলি সভা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকা ছাৰে অংশগ্ৰহণ কৰিব কাৰণ আপোনালোক প্ৰত্যেকেই জানে এতিয়া কেন্দ্ৰীয় চৰকাৰে নিউ এডুকেশ্যন পলিচি আনিছে সেইকাৰণে আজি উপাচাৰ্য মহোদয়ে এই সভাত অংশগ্ৰহণ কৰি মহাবিদ্যালয়ৰ শিক্ষাৰ লগতে সকলো কথা ইয়াত বক্তব্য আকাৰে দাঙি ধৰিব তাৰ লগে লগে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া ইয়াত অংশগ্ৰহণ কৰিব আমাৰ সাংসদসকল থাকিব বিধায়কসকল থাকিব তেনেধৰণে বিশিষ্ট কেইবাগৰাকী শিক্ষাবিদ্যালয় আহিব তেখেতসকলে আজি মুকলি সভাত অংশগ্ৰহণ কৰিব আৰু ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতৰ দিনত কেনেধৰণে আগবাঢ়িব লাগে শিক্ষাৰ দিশত কেনেধৰণে আগবাঢ়ি যাব লাগে সকলো কথা আজি মুকলি সভাত তেওঁলোকে ব্যক্ত কৰিব আৰু সন্ধিয়া বন্তি প্ৰজ্বলন হ'ব তাৰপিছতে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব সাংস্কৃতিক সন্ধিয়াত মৰাণ মহাবিদ্যালয়ৰ আমাৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিশিষ্ট সাংস্কৃতিক কৰ্মী আমাৰ ডক্টৰ অনিল শইকীয়া ছাৰে আজি উদ্বোধন কৰিব তাৰপিছতেই কেইবাগৰাকী শিল্পীয়ে ইয়াত আজি গীত পৰিৱেশন কৰিব তাৰ ভিতৰত বিশেষভাৱে আচুৰ্য বৰপাত্ৰ গোহাঁই আহিব তেখেতে আজি ইয়াত গীত পৰিৱেশন কৰিব আৰু কেইবাগৰাকী শিল্পীক আমন্ত্ৰণ জনোৱা হৈছে তেখেতসকলে আজি সন্ধিয়াটো ইয়াত জীপাল কৰি তুলিব